बे समाव आसामखौ नागारनानै सा सानजा भारतनि जे राजखान्थि हान्जा एबा ओनसोलारि राजखान्थि हान्जाखौ बा हान्जाया बे समाव गोदान दिल्लीयाव जे खौसेथि जानायनि बाथ्रा बे बाथ्राखौ बुंनायनि सायाव बिथां उर्खावगोरा ब्रह्म बिथाङा बुंथिदों जे उर्खावगोरा ब्रह्म बिथाङा बुंथिदों जे सा सानजा भारतनि आसामखौ नागारनानै बे समाव गुबुन गुबुन रायजोनि जे ओनसोलारि राजखान्थि हान्जाफोरा बे समाव खौसेथि जानायनि बाथ्रा बे बाथ्रानि सायाव आंहा बुंनांगौ गैया नाथाय बे समाव जे सा सानजा भारतनि जे आसामखौ नागारनानै बे समाव जाखिनि राजखान्थि हान्जाफोरा खौसेथि जादों बे खौसेथि जानाया मोजांनि बाथ्रा नाथाय बेनि गोहोमा बे समाव आसामावबो सफैनाया सम लागोन होननानै बाथ्रा बुंथिदों बिथां आसामनि मन्त्रि उर्खावगोरा ब्रह्म बिथाङा उत्तर पूर्वाঞ্চলৰ কাৰণে এটা ইউনাইটেড এন্টিটিৰ এটা প্ৰয়োজন হেতু সবে অনুভৱ কৰে কিন্তু এতিয়া কনৰাড চাংমাৰ নেতৃত্বত যেটো আয়োজন কৰা হৈছে এইটো এটা ষ্টেটক লৈ পেলাই অসমখনক বাদ দি পেলাই আৰু আমাৰ বিটিআৰ অঞ্চলটো ইয়াৰ লগত কিবা এটা সম্পৰ্ক আজিলৈকে হোৱাই নাই বা হ'ব বুলিও মই নাভাবোঁ কিন্তু গোটেই উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখন যেনেকৈ নাগালেণ্ড মিজোৰাম ত্ৰিপুৰা মেঘালয়া মণিপুৰ অৰুণাচল তেওঁলোকে এটা নেশ্যনেল পাৰ্সপেক্টিভত এটা নতুন মানে এটা আইডেণ্টিটি বিচাৰি আছে ৰাজনৈতিক কাৰণ যেটো নেডা এইটো বিজেপিয়ে গঠন কৰি দিয়া এটা ফোৰাম এইটো ৰাজনৈতিক ফোৰাম নহয় এটা এডমিনিষ্ট্ৰেটিভ ফোৰাম মানে গভৰ্ণমেণ্টৰ ফোৰাম উন্নয়নৰ কাৰণে কাম কৰিবৰ কাৰণে যেটো উদ্যোগ লৈছে মই ক'ব লগা নহয় ভালে উদ্যোগ সফল হওক মোৰ শুভেচ্ছা থাকিব কিন্তু এইটো অসমখনক লৈ পেলাই নহয় আৰু বিটিআৰ অঞ্চলৰ ৰাজনৈতিক যেটো এটা পৰিক্ৰমা এইটো লৈ পেলাই তেখেতসকলৰ ইনিচিয়েটিভত ইমান সোনকালে কিবা এটা সম্পৰ্ক বুলি মই নাভাবোঁ উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে এটা ইউনাইটেড এন্টিটিৰ এটা প্ৰয়োজন হেতু সবে অনুভৱ কৰে কিন্তু এতিয়া কনৰাড চাংমাৰ নেতৃত্বত যেটো আয়োজন কৰা হৈছে এইটো এটা ষ্টেটক লৈ পেলাই অসমখনক বাদ দি পেলাই আৰু আমাৰ বিটিআৰ অঞ্চলটো ইয়াৰ লগত কিবা এটা সম্পৰ্ক আজিলৈকে হোৱাই নাই বা হ'ব বুলিও মই নাভাবোঁ কিন্তু গোটেই উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখন যেনেকৈ নাগালেণ্ড মিজোৰাম ত্ৰিপুৰা মেঘালয়া মণিপুৰ অৰুণাচল তেওঁলোকে এটা নেশ্যনেল পাৰ্সপেক্টিভত এটা নতুন মানে এটা আইডেণ্টিটি বিচাৰি আছে ৰাজনৈতিক কাৰণ যেটো নেডা এইটো বিজেপিয়ে গঠন কৰি দিয়া এটা ফোৰাম এইটো ৰাজনৈতিক ফোৰাম নহয় এটা এডমিনিষ্ট্ৰেটিভ ফোৰাম মানে গভৰ্ণমেণ্টৰ ফোৰাম উন্নয়নৰ কাৰণে কাম কৰিবৰ কাৰণে যেটো উদ্যোগ লৈছে মই ক'ব লগা নহয় ভালে উদ্যোগ সফল হওক মোৰ শুভেচ্ছা থাকিব কিন্তু এইটো অসমখনক লৈ পেলাই নহয় আৰু বিটিআৰ অঞ্চলৰ ৰাজনৈতিক যেটো এটা পৰিক্ৰমা এইটো লৈ পেলাই তেখেতসকলৰ ইনিচিয়েটিভত ইমান সোনকালে কিবা এটা সম্পৰ্ক বুলি মই নাভাবোঁ